হে বন্ধু বান্ধৱীসকল, কি খবৰ নিশ্চয় ভাল। মই আপোনালোকক পাপু 23 ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আপোনালোকক দেখুৱাম মই এখন বিদ্যালয়, আৰু এইখনেই হৈছে স্কুলৰ গেট। বলক এতিয়া ভিতৰলৈ যাওঁ। এইবিলাক মোৰ পিছফালে স্কুল বাছবিলাক ষ্টুডেণ্টবিলাক আনিবলৈ যাব ওলাইছে। এতিয়া বাজিছে 7টা, আৰু এইবিলাক স্কুল বাছ ইয়াত পাৰ্কিং আছে, আৰু সেয়া স্কুলৰ বাছবিলাক যাব, আৰু এইবিলাক প্ৰাইভেট গাড়ী হয়। আৰু মোক ইয়াতে এটা ৰুম দিছে, ইয়াতে এইটোৱে মোক ৰুম দিছে। ইয়াত কৈছে অকলে যি কৰা তোমাৰ ইচ্ছা। ইয়াত এইটো ৰুম দিছে, ইয়াত খোৱা বিচনা ইফালে এখন আছে, মই ছিংগল আছোঁ ইয়াত। আৰু ইয়াত এটা বাথৰুম আছে, ইয়াত বাথৰুম, পানীৰ ব্যৱস্থা গোটেই আছে, সকলো ধুনীয়া। আৰু এইখন স্কুলৰে হোষ্টেল হয়, আৰু ইয়াতে মানে ৰুম দিছে থকা মিলাৰ কাৰণে, আৰু খোৱা লোৱা পূৰা বিন্দাছ। আহক এতিয়া আমি বিদ্যালয়খন ভিতৰত সোমাই চাওঁ। আৰু বিদ্যালয়খনৰ নাম হৈছে জয়তী নগাঁও। আৰু ভিতৰৰ পৰা সোমাই চাওঁ, আৰু মানে ফুলবিলাক এনেকুৱা সজাই ৰাখিছে যে পাৰ্ক যেন পায়, কিবা বেলেগ এটা ফিলিংছ আহি যায় ইয়াত সোমালে, বহুতেই ভাল লাগিছে। আৰু মই ইয়াত এনেকৈ ভিতৰত সোমাই আহিলোঁ, আৰু ভিতৰত সোমাই গোটেইবিলাক চাওঁ কেনেকুৱা লাগে। ৱাও, কি ডাঙৰ ফিল্ড বে। এইখন এখন স্কুল হয়, লাগিছে জয়তী স্কুল। কিমান ডাঙৰ দেখিছেনে আপোনালোকে? ফাৰ্ষ্ট টাইম দেখিছোঁ মই। আৰু এইখন আছে নগাঁৱত, এইখন কিমান ডাঙৰ স্কুল হয়, এইখন বহুত ডাঙৰ হয় এইখন। আৰু ষ্টুডেণ্টো ইয়াত বহুত, ফাৰ্ষ্ট টাইম দেখিছোঁ। ইয়াত এনেকৈ ষ্টেজ বনোৱা আছে, মঞ্চ, মুকলি মঞ্চ। আৰু ইয়াত মানে বাস্কেটবল খেলাকৈ বনাই দিছে ফিল্ডখন। আৰু ইয়াত পানীৰ লগতে আইনা ফিট কৰি দিছে, সেয়া কিমান দীঘল হয়। আৰু ইয়াত মই ভিডিঅ'টো এইটো কাৰণেই বনাইছোঁ, কাৰণ কি হৈছে আমাৰ মাইণ্ডটো সদায় ডাঙৰ হ'ব লাগে, মানে পজিটিভ। আমি যেতিয়া ডাঙৰ বস্তুবিলাক চাওঁ, আমাৰ মাইণ্ডটো কি হয়, পজিটিভ হয়। আৰু কি হৈছে এটা উদ্যমী মন থাকে। যদি ময়ো এখন এনেকুৱা স্কুল বনাব পাৰিলোঁ, বা এনেকুৱা এখন স্কুলত যদি পঢ়িব পাৰিলোঁ হয়। আৰু মানে ইয়াত খেলা চোৱাকৈ কি কৰিছে, ইয়াত গেলাৰী বনাই দিছে। সেয়া গেলাৰী বনাই দিছে। ইয়াত খেল খেলে, এইখন ফিল্ড। আৰু ইয়াত মানে বহা কৰি দিছে, এতিয়া গেলাৰী চিষ্টেম কৰি দিছে, বহুত ধুনীয়া লাগিছে। স্কুল একেলগে হয়, আৰু এখনেই স্কুল, ইমান ডাঙৰ স্কুল। সিফালে আগফালে আপোনালোকক দেখুৱালোঁ, আৰু পিছফালে এইবিলাক এনেকুৱা, আৰু বহুতেই ভাল লাগিছে এইবিলাক। আৰু ৰাতিপুৱা মৰ্ণিং ৱাক কৰাৰ কাৰণে বহুত ধুনীয়া হয় এইখন। এইটো ভিডিঅ' হয়, ইমান ধুনীয়াকৈ বজাই আনিছে। আৰু ৱালবিলাকত চাওকচোন আপোনালোকে, ধুনীয়াকৈ আৰ্ট কৰা আছে। মই আপোনালোকক দেখুৱাই আছোঁ, চাব। আৰু মানে অসমীয়াত এষাৰ কথা আছে, দেহাই হে বেয়া। গতিকে আমাৰ যদি স্বাস্থ্যটো ভালে থাকে, আমি সকলো কাম কৰিব পাৰোঁ। সেইটো কি হৈছে, মেছেজ দিবৰ বাবে আমি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ মানে কি ব্যায়াম বা খেল ধেমালি এনেকুৱা মানে ছবিবিলাক আঁকি। আৰু আপোনালোকে দেখা পাইছে আগফালেও 3 মহলীয়া বিল্ডিং, আৰু পিছফালেও 3 মহলীয়া বিল্ডিং, আৰু বহুতে ডাঙৰ বিশাল হয়। আৰু মানে ফাৰ্ষ্ট টাইম মই ইমান ডাঙৰ বিদ্যালয় দেখিছোঁ, কিন্তু কলেজ নহয় এইখন এখন প্ৰাইভেট স্কুল হয়। লগতে ইয়াত এটা গীৰ্জাঘৰো আছে, আৰু গীৰ্জাঘৰটো কি ধুনীয়াকৈ ৰাখিছে চাওকচোন, গোটেই ফুল এইবিলাক।
আৰু আজিলৈ ভিডিঅ'টো ইমানতে অন্ত পেলাম আৰু যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব নতুনকৈ চেনেলটো আৰু কি ক'ম আৰু ধুনীয়া লাগিছে আৰু এনেকুৱাকৈ নতুন নতুন ভিডিঅ'বিলাক বনাই